হে বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। এতিয়া ৰাতিপুৱা হৈছে, এতিয়া ৰাতিপুৱা উঠিছোঁ আৰু এতিয়া ব্ৰাছ চাছ কৰি লওঁ। ব্ৰাছ চাছ কৰি লৈ এতিয়া চাহ খাই এঠাইত যাই আছোঁ, তেন্তে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। এয়া চাহ, ৰুটি, আলু ভাজি এতিয়া বঢ়িয়াকৈ খাই লওঁ, খাই লৈ দেখুৱাই আছোঁ। এতিয়া বঢ়িয়াকৈ খোৱা লোৱা হৈ গ'ল আৰু এয়া পাণ ছিঙি আনিছে। এই পাণখিনি এঠাইলৈ নিব লাগিব বান্ধি কিনে, তেন্তে বান্ধি লওঁ আগে। তাৰপিছত পাণখিনি বন্ধা হৈ গ'ল। এতিয়া লৈ যাওঁ পাণখিনি, মই সেই পাণখিনি দি কিনে লগ পাই আছোঁ। আৰু এয়া চাওক, ৰাস্তাতে পানী উঠিছে আৰু ইয়াত মাছ মাৰি আছে, চাওক। এতিয়া গৈ থাকোঁ। আৰু ATMত সোমাই লওঁ, অলপমান পইচা ওলাব লগা আছে। পইচা ওলোৱা হৈ গ'ল, এতিয়া যাই থাকোঁ, পাণখিনি দি আহোঁ। এচক আহি থাকোঁতে দেখিলোঁ এটা মাছ এটা একদম ৰাস্তাত উঠি আছে। এচক জঁপিয়াই আছে ধুনীয়াকৈ। এতিয়া পাণখিনি দিব লগা নহ'লে মই লৈ গ'লো মাছটো ধৰি, এতিয়া থাকক আৰু ইয়াত কোনোবা আহি লৈ যাব। বঢ়িয়াকৈ পাণখিনি দিয়া হ'ল, এতিয়া গৈ আছোঁ মই ঘৰলৈ। তাৰপিছত চাৰিওফালে পানী পানী হৈ গৈছে। এনি টাইম বৰষুণ দি থাকিলেতো হ'বই পানী। আৰু এইফালেদি তামাম মাছ আহে। আৰু ঘৰ আহি পালোঁ, ঘৰ আহি পোৱাৰ লগে তামাম বৰষুণ ষ্টাৰ্ট হৈ গ'ল। বৰষুণটো এৰিলে আবেলি অলপ ওলাই যাম, আমি অলপ ফুৰি আহিম। এতিয়া আবেলি হ'ল, অলপ ওলাই যাওঁ। চাওক বৰষুণ দিছে নহয়, একদম পানী পানী হৈ গৈছে একদম। এইখিনি শুকোৱাৰ নামেই লোৱা নাই। এতিয়া বঢ়িয়াকৈ গৈ থাকোঁ। এয়া চাওক, আহি পাওঁতে একদম আন্ধাৰেই হৈ গ'ল। কি ধুনীয়া পৰিৱেশ, একদম আন্ধাৰ হৈ গ'ল ন একদম। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলত নতুন, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।